हेलो फ्रेंड्स पुनर्बार आपनालोকক स्वागतम জানাইছো आपनालोকৰ কাৰণে আন এটা ভিডিও লৈ আহিলো ভাৰতীয় পশুধন নিগম লিমিটেডৰ ইয়াৰ আগত এটা ভিডিও আপলোড কৰিছিলো তাতে কমেন্ট কৰি জনাইছিল কেনেকৈ এপ্লাই কৰি দেখুৱাই দিব লাগে আৰু এই ভিডিওৰ জৰিয়তে সম্পূৰ্ণ প্ৰচেছটো দেখুৱাই দিম আপুনি চাব পাৰে এটো অনলাইন এপ্লিকেশন ফৰ্ম হয় আৰু ইয়াত আপুনি বেসিক ইনফৰমেশন বিলাক দিব লাগিব আপোনালোকে বেসিক ইনফৰমেশনত কি দিব লাগিব জব টাইটেল qualification name mobile number father name father mobile number date of birth email address আপুনি এবিলাক দিব লাগিব ফার্স্ট আপুনি ইয়াতে ক্লিক কৰিব জব টাইটেলত ক্লিক কৰিলে গো সংবৰ্ধন বিস্তাৰক গো সংবৰ্ধন সহায়ক সেৱক আছে আপুনি জিটোৰ কাৰণে এপ্লাই কৰিব তাতে ক্লিক কৰি দিব এনেকৈ আপোনাৰ কোৱালিফিকেশনটো আহি যাব এটো 12 পাস আৰু আপোনাৰ নাম মোবাইল নম্বৰ সকলোখিনি দিয়াৰ পিছত আপুনি আপোনাৰ ইয়াতে ফটো ইমেজ ম্যাক্সিমাম 100 কেবিত লাগিব আপোনাৰ ফটো দিব আৰু আপোনাৰ সিগনেচাৰটো দিব দিয়াৰ পিছত আপুনি টার্ম এন্ড কন্ডিশনত ক্লিক কৰি নেক্সটত ক্লিক কৰি দিব নেক্সটত ক্লিক কৰি দিলে বিফোর সাবমিট এপ্লিকেশন ফর্ম কাইন্ডলি কনফার্ম ডিটেইলস আপুনি এটো সাবমিট কৰাৰ আগত এনেকৈ ডিটেইলসটো আহিব আপুনি একবাৰ চাই ল'ব পাৰে আপোনাৰ ডিটেইলসটো ঠিকই আছে না ভুল হৈছে যদি ঠিকই আছে আপুনি ইয়াতে সাবমিট আছে আপুনি সাবমিটত ক্লিক কৰি দিব সাবমিটত ক্লিক কৰি দিলে আপোনাৰ এটা এপ্লিকেশন নাম্বাৰ আহিব আৰু আপোনাৰ পেমেন্ট কৰিবলৈ অপচন আহিব আপুনি আপোনাৰ পোষ্ট অনুযায়ী আপোনাৰ পেমেন্টটো কৰি দিব থ্যাংক ইউ এনেকৈ আপোনালোকে এপ্লাই কৰিব পাৰে আৰু লিংকটো মই ভিডিও ডেসক্ৰিপশনত দি দিম আপুনি তাৰ পৰা আপুনি এপ্লাই কৰিব পাৰিব থ্যাংক ইউ